আজি আমি দশমমান শ্ৰেণীৰ অধ্যায় 1ৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ চেপ্টাৰটোৰ দুটা আমি টপিক ডিসকাস কৰিম আৰু লগতে কেইটামান ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰিম। প্ৰথমৰ টপিকটো হৈছে তোমাৰ সংযোজন বিক্ৰিয়া। এতিয়া সংযোজন বিক্ৰিয়া মানে হৈছে যিবিলাক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক তোমাৰ কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া সেই সংযোজন বিক্ৰিয়া সেই সংযোজন ওয়াৰ্ডটো কি বুজাইছে যোগ হোৱা বুজাইছে। গতিকে যিবিলাক বিক্ৰিয়াত তোমাৰ দুটা বা ততোধিক তোমাৰ বিক্ৰিয়ক লগ হয় এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক তোমাৰ কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে আৰু তোমাৰ কি উৎপন্ন কৰিছে পানী উৎপন্ন কৰিছে। এতিয়া এই ক্ষেত্ৰত যদি তুমি চোৱা দেখিবা যে ইয়াত মানে দুটা বিক্ৰিয় পদাৰ্থ আছে, সেই দুটা হৈছে তোমাৰ হাইড্ৰজেন আৰু অক্সিজেন আৰু বিক্ৰিয়াজাত পদাৰ্থ মাত্ৰ এটা আৰু সেইটো হৈছে তোমাৰ পানী। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক তোমাৰ কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। তাৰ পিছতো আমি টপিকলৈ যাওঁ, সেইটো হৈছে তোমাৰ অপসৰণ বিক্ৰিয়া। অপসৰণ বিক্ৰিয়া তোমাৰ প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কোৱা হয়। এতিয়া অপসৰণ বিক্ৰিয়া মানে হৈছে কি যিবিলাক বিক্ৰিয়াত এটা মৌলই অন্য এটা মৌলক তাৰ যৌগৰ পৰা পৃথক কৰিব পাৰে সেইবিলাক বিক্ৰিয়াক তোমাৰ কি বুলি কোৱা হয় অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি অপসৰণ বিক্ৰিয়াটো বুজিবলৈ হ'লে প্ৰথমতে আমি যে ধাতুৰ সক্ৰিয়তা শ্ৰেণী আছে আমি সেই তালৈ যাব লাগিব। এই সক্ৰিয়তা শ্ৰেণীৰ একদম শীৰ্ষত থাকে তোমাৰ পটাছিয়াম, তাৰপিছত থাকিব তোমাৰ সোডিয়াম, কেলছিয়াম, মেগনেছিয়াম এনেকৈ আহি থাকিব আৰু লাষ্টত থাকিব তোমাৰ যিবোৰ আটাইতকৈ কম সক্ৰিয় মৌল সেই সক্ৰিয় মৌলকে তলত থাকিব। একেবাৰে লাষ্টত তোমাৰ গোল্ড আছে বা সোণ আছে, তাৰ ওপৰত তোমাৰ সিলভাৰ আছে। এতিয়া তোমাৰ আটাইতকৈ কম সক্ৰিয়। এতিয়া অপসৰণ বিক্ৰিয়া মানে তোমাৰ কি হয় ধাতু সক্ৰিয়তা শ্ৰেণীৰ ওপৰত থকা মৌল এটাই তলত থকা মৌল এটাক সেই তলত থকা মৌলটোৰ যৌগৰ দ্ৰৱৰ পৰা তোমাৰ কি কৰিব পাৰে অপসাৰিত কৰিব পাৰে। আমি এটা এক্সাম্পলৰ সহায়ত বিক্ৰিয়াটো বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা আইৰনে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি পেলাই তোমাৰ কি উৎপন্ন কৰিব আইৰন সালফেট উৎপন্ন কৰিব আৰু লগতে উৎপন্ন কৰিব তোমাৰ কপাৰ। এই তুমি চোৱাচোন আইৰনটো এই সক্ৰিয়তা শ্ৰেণী ক'ত আছে, আইৰনটো তোমাৰ কপাৰটো ওপৰত আছে। এতিয়া মই কি বুলি কৈছো যে ওপৰত থকা মৌল এটাই তাৰ তলত থকা মৌলটোক তাৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে। তুমি নিজে চোৱা আইৰনটো ওপৰত আছিলে কপাৰ তলত আছিলে আৰু সেই আইৰনে তোমাৰ সেই কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰটো অপসাৰিত কৰি দিছে আৰু লগতে কি উৎপন্ন কৰিছে তোমাৰ ফেৰাছ সালফেট তোমাৰ উৎপন্ন কৰিছে। এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক তোমাৰ কি বুলি কোৱা হয় অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত অপসৰণ বিক্ৰিয়া আকৌ তোমাৰ আৰু এটা ভাগ আছে, সেইটো হৈছে তোমাৰ দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ বিক্ৰিয়া। এই দ্বি অপসৰণ বিক্ৰিয়াত তোমাৰ দ্বি মানে আমি কি বুজি পাওঁ, দ্বি মানে আমি দুই বুজি পাওঁ আৰু যিবিলাক বিক্ৰিয়া তোমাৰ দুবাৰ অপসৰণ হয় সেইবিলাক বিক্ৰিয়া তোমাৰ কি বুলি কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি কেইটামান এমসিকিউ ডিসকাস কৰোঁ। প্ৰথমটো আমাৰ এমসিকিউৰ হৈছে যে তলৰ বিক্ৰিয়াটো হৈছে বিক্ৰিয়াটো তোমাৰ দি থোৱা আছে সোডিয়াম সালফেটে তোমাৰ বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি তোমাৰ কি উৎপন্ন কৰিছে বেৰিয়াম সালফেট উৎপন্ন কৰিছে আৰু সোডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। এতিয়া আমি অলপ দেৰি আগতে তোমাৰ ডিসকাস কৰিছিলোঁ অপসৰণ বিক্ৰিয়াৰ বিষয়ে, লগতে আমি ডিসকাস কৰিছোঁ তোমাৰ দ্বি অপসৰণ বিক্ৰিয়া। আৰু দ্বি অপসৰণ বিক্ৰিয়া তোমাৰ কি হয় বুলি কৈছোঁ যে তোমাৰ দুটা মৌল অপসাৰিত হয়। এই তুমি ভালকৈ যদি বিক্ৰিয়াটো মন কৰা তোমালোকে দেখিবা যে ইয়াত সোডিয়ামৰ পৰা সোডিয়াম ক্লৰাইড উৎপন্ন হৈ গৈছে, সোডিয়াম সালফেটৰ পৰা সোডিয়াম ক্লৰাইড উৎপন্ন হৈ গৈছে, বেৰিয়াম ক্লৰাইডৰ পৰা তোমাৰ বেৰিয়াম সালফেট উৎপন্ন হৈছে। গতিকে ইয়াত তোমাৰ দুটা মৌল সোডিয়াম আৰু বেৰিয়াম তোমাৰ অপসৰণ হৈছে। গতিকে এই বিক্ৰিয়াটো হ'ব তোমাৰ এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত আমি প্ৰথমতে আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে পঢ়িছিলোঁ আৰু তোমাৰ য'ত তোমাৰ দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ তোমাৰ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক তোমাৰ কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। তোমালোকে চোৱাচোন এই বিক্ৰিয়াকেইটাৰ ভিতৰত তোমাৰ কোনটো তোমাৰ সংযোজন বিক্ৰিয়া হ'ব। তো যদি প্ৰথমটোৱে চোৱা প্ৰথমটো তোমাৰ কেলছিয়াম অক্সাইডৰ লগত পানী লগ হৈ তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে আৰু তোমাৰ বাকীটা চোৱাচোন তোমাৰ আইৰন সালফেটৰ লগত যে আমি হিট দিম তেতিয়া তোমাৰ ফেৰিক অক্সাইড উৎপন্ন হ'ব, সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হ'ব। তাৰপিছত আমি সিলভাৰ ক্লৰাইডত যদি সূৰ্য পোহৰৰ উপস্থিতি আমি ৰাখোঁ তেতিয়া তোমাৰ কি হ'ব তোমাৰ সিলভাৰ উৎপন্ন হ'ব লগতে ক্লৰিন উৎপন্ন হ'ব। আৰু এটা আমাৰ সংযোজন বিক্ৰিয়া হ'ব তোমাৰ অপশ্যন এ। এতিয়া আমি 3 নম্বৰ এমসিকিউটোলৈ যাওঁ। তাত দিয়া আছে তোমাৰ তাপ শোষিত
হোৱা ৰাসায়নিক বিক্ৰিয়া কোৱা হয় অপহৰণ বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, সংযোজন বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া। এতিয়া তাপ শোষিত হোৱা মানে যিবিলাক বিক্ৰিয়াত তোমাৰ তাপ শোষণ হয় সেইবিলাক বিক্ৰিয়া তোমাৰ কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া। গতিকে কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 4 তালৈ যাওঁ আমি। তাত দিয়া আছে তোমাৰ জাৰণ বিক্ৰিয়াত অপশ্যন এ হাইড্ৰজেন যোগ হয়, অপশ্যন বি হাইড্ৰজেন যোগ হয় বা অক্সিজেনৰ অপসাৰণ হয়, অপশ্যন চি অক্সিজেনৰ যোগ হয় বা হাইড্ৰজেনৰ অপসাৰণ হয়, আৰু অপশ্যন ডি হৈছে তোমাৰ অক্সিজেন যোগ হয়। এতিয়া জাৰণ বিক্ৰিয়াবিলাকত তোমাৰ কি হয় অক্সিজেনৰ তোমাৰ যোগ হয় আৰু হাইড্ৰজেনটো আঁতৰি যায়। গতিকে তুমি চোৱাচোন ইয়াৰ অপশ্যন চি দিয়া আছে অক্সিজেনৰ যোগ হয় বা হাইড্ৰজেনৰ অপসাৰণ হয়। গতিকে কুৱেশ্যন নম্বৰ 4 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত কুৱেশ্যন নম্বৰ 5লৈ যাওঁ। তাত দি থোৱা আছে তোমাৰ লঘু HCl ৰ লগত বা হাইড্ৰক্লৰিক এচিডৰ লগত লুৰ গুৰি যোগ কৰিলে তোমাৰ কি উৎপন্ন হ'ব? ইয়াত মই অপশ্যন দি দিয়া নাই, মই তোমালোকক বস্তুটো বুজাই দিওঁ। লুৰ গুৰি বুলি ক'লে আমি আইৰণ বুজিম। গতিকে আমি আইৰণ পাতি লওঁচোন বাৰু। আইৰণে আমাৰ কিহৰ লগত বিক্ৰিয়া কৰিছে বুলি কৈছে তোমাৰ লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে। আমি HCl টো পাতি দিওঁ, তাৰপৰা তোমাৰ কি উৎপন্ন হ'ব? ইয়াত উৎপন্ন হ'ব তোমাৰ ফেৰিক ক্লৰাইড উৎপন্ন হ'ব, লগতে তোমাৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব। গতিকে আমাৰ যদি তোমাক কয় লঘু HCl তোমাৰ লুৰ গুৰি দিলে তোমাৰ কি উৎপন্ন হ'ব, তেনেহ'লে আমি গম পালোঁ যে লঘু HCl তোমাৰ আমি যদি লুৰ গুৰি দিওঁ তেতিয়াহ'লে তোমাৰ ফেৰিক ক্লৰাইড উৎপন্ন হ'ব, লগতে হাইড্ৰজেন গেছ উৎপন্ন হ'ব। থেংক ইউ।